নমস্কাৰ গাইজ, পুনৰ এবাৰ স্বাগত জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু ভালে থকাতে কামনা কৰোঁ। আজি মানিকপুৰত অনুষ্ঠান আছে এটা, আকাশৰ কিবা আকাশৰ আছে অনুষ্ঠান, আংশ নাট্য মেলা। তাত যাম, তাত লগ পাম সকলোকে। নাটক হ'ব ভালেকেইখন। মোক ৰাতিপুৱা ফোন কৰিছিল মিলিবেইটৰ এখন নাটক আহিব, বগা ডাৱৰৰ নাও। মিলিবাৰ এখন নাটক আহিব গুৱাহাটীৰ পৰা, হিমাংশু গগৈ আৰু মিলিবাৰ মানে দৰ্থি ফৰদাস। আপোনালোকে সকলোৱে তেওঁক মুখন বুলি জানে। তো তেওঁৰ এখন নাটক আহি আছে লক্ষী মন্দিৰ পাৰ্কত, মানে লক্ষী মন্দিৰ তাত হ'ব। তো তাৰপিছত সৰভোগত যাম। সৰভোগত নয়নদাই ফোন কৰিছে, নয়নদাই কিবা অনুষ্ঠান তাত যাব। তো ভিডিঅ'টো চাই থাকক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব, লিংক আছে ডেছক্ৰিপশ্যনত। থেংক ইউ। ৰাইজ মানে মিলিবাহঁতৰ বুলি ছেটিংছত বাঁহ লাগে, বাঁহ কাটিব আহিছোঁ। তো এতিয়া বাঁহ কাটি নিজেই বাঁহ কাটিব লাগিব। এতিয়া আৰু হঠাৎ ক'ত মানুহ বিচাৰিব, নিজেই বাঁহ কাটি নিজেই লৈ যাম। তো চাই থাকক। মই যে বাঁহ কাটিছিলোঁ এইবোৰ আনিছোঁ, তেওঁলোকে এইবোৰ মিলাই আছে আৰু এই তাত অনুষ্ঠান চলি আছে, আৰম্ভ হোৱা নাই, হ'ব আৰু। সকলোৱে একদম ৰেডি হৈ আছে অনুষ্ঠান চাবৰ বাবে, কিন্তু আৰম্ভ হোৱা নাই, হ'ব আৰু। তেওঁক চাই থাকক। এইখিনিতে তেখেতক মানিকপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি শোভন আলী তেখেতক সম্বোধন জ্ঞাপন। গামোচাৰে সম্বৰ্ধনা জনাইছে এটি জাপি শৰাই আৰু প্ৰশস্তি পত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এই চেগতে প্ৰশস্তি পত্ৰখন পঢ়ি দিয়াৰ বাবে, ৰাইজৰ উদ্দেশ্যে শুনাই দিয়াৰ বাবে মই আগবাঢ়িছোঁ। আপোনালোকৰ আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। পেটত সোমোৱাৰ দিনাৰ পৰা এদিন আগতে দুহাতে দুডাল চৈ মাজতে কলদীপ কৰি থকা আমি হাজাৰটা ঠেলেঙনি আওকাণ কৰি তেওঁ জিকিলে মোক। বৰনদীত নাও চুকুৱাই লৈ যায় মোক। মই ভয় খালে হু হুকৈ হাঁহি ভয় উৰুৱাই বৰনদীত জঁপিয়াই যি তোলপাৰ লগায়, সেই একেই তোলপাৰ মোক পাবলৈ
দাদা ক'ৰ পৰা আহিলে? পানী শুকাইছে পানীলৈকে চাই লুটিয়ে গলিবা কেলে আনিব লাগে মোক? পানী সময়ত ইয়াতে পাইছিলে কোনে যাওঁ ৰ'ব বহক। এই বুঢ়ীটো নাই নেকি মা নাই খোৱা যোগাৰ কৰিবলৈ গৈছে ক'ৰ পৰা পেহীহঁতৰ ঘৰৰ পৰা। আপুনি ভাত খালে? ভাত খাই মই গম পাইছোঁ। আপুনি যে ভাত খালে ভাত খাই মোৰ ভাত হৈছে খাই যাব। ভাত খাই। এই দুপৰীয়া আলহী ঘৰত আহিলে ভাত নোখোৱাকৈ যাব নাপায়। আপুনি ভাত খাই যাব, ৰৈ যাব, মই ভাত লৈ আহিছোঁ। কিহে বনাইছ সুদা, মন নাই তাকে কলিং যে দিবি অকণমান দিবি যে ইয়ালৈ ভাত খোৱা। এই নাজানো দে মানুহে বেয়া বুলি ক'ব কেনেকৈ দে এনেকেতো বাহিৰত বহি ভাত খায় নে? ইয়ে, আপুনি মোক ভাতেই নুধুলে। ঘৰে পৰা পানী দি আছে হাত ধুব লাগে তেনেকৈ চা নাই নহয়। নাই। গাঁও নাই চাগে নাই। পানী নাই। আজি মানে গৰম কৰি থোৱা আছে। টিউবৱেলটো পানীৰ পৰা ওলোৱাই নাই নহয়। পাগলে খেলা বাবা তোমার দরবারে সব পাগলে খেলা হাজার পাগল সে মিলে যায় মেলা হাজার হাজার পাগল সে মিলে যায় মেলা বাবা তোমার দরবারে সব পাগলে খেলা বাবা তোমার দরবারে সব পাগলে খেলা পাগল নিয়ে ভালোবেসে চাই কত জ্বালা পাগলকে ভালোবেসে চাই কত জ্বালা বাবা তোমার দরবারে সব পাগলে খেলা বাবা তোমার দরবারে সব পাগলে